এয়া হৈছে নৰসিংহৰ পাত নৰসিংহৰ পাতকেইটা মই ভালদৰে ছিঙি ল'ম এতিয়া মই এইখিনিত ভেদাইলতাৰ পাতখিনি দি ভালকৈ ধুই ল'ম ভেদাইলতা আৰু নৰসিংহৰ পাতখিনি ভালকৈ ধুই ল'ম মই ধুই থাকোঁতে এতিয়া আমাৰ দেহা আহিছে কিবা কৈ আছে কি ক'ত চাহ দেহা চাহ এইখিনি মিক্সিত পিচিবলৈ এইখিনি ভালকৈ কুটি ল'ব লাগিব এইখিনি ভালকৈ কুটাৰ পিছত মই ইয়াত কেঁচা জলকীয়া দুটা আৰু নহৰু দিছোঁ তাৰপিছত আদা দিম অলপ এইখিনিৰ লগতে মই আলুখিনিও মিক্সিত পিচি ল'ম তাৰপিছত ইয়াতে অলপ পানী দি দিম এইখিনি এতিয়া ভালকৈ মিক্সিত পিচি ল'ম পেষ্টখিনি এতিয়া বেলেগ এটা বাচনত ওলাই ল'ম এনেকৈ চানা মাছখিনিত মই হালধি আৰু নিমখখিনি ভালকৈ সানি ল'ম মাছখিনি এনেকৈ ভাজি ল'ব মাছখিনি ভাজা হৈ গ'ল এতিয়া ইয়াৰ পৰা উলিয়াই ল'ম এতিয়া শুকান জলকীয়া এটা দিম আৰু পিঁয়াজখিনি দি দিম এতিয়া নৰসিংহ ভেদাইলতাৰ পেষ্টখিনি ইয়াতে দি দিম
এতিয়া নিমখ অলপ দিম সোৱাদ অনুসৰি। এইখিনি ভালকৈ ভাজি লোৱাৰ পিছত পানী দি দিম মই। এইখিনি ভালকৈ ভজা হৈ গ'ল। এতিয়া ইয়াতে পানী দি দিম। এতিয়া বাই চিজ বলকেইটা ফ্ৰাই কৰিছিল আৰু মোক খাবলৈ দিছে এতিয়া। এতিয়া ইয়াতে মাছখিনি দি দিম। আমাৰ আঞ্জাখিনি এতিয়া হৈ গ'ল।